ফাইনেলি ডিলাৰ পালোহি এতিয়া বাইকখন চাই লওঁ নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল চুইবাৰ গবলৈ স্বাগতম জনাইছোঁ কিছুদিন বিৰতিৰ পিছত পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ নতুন বাইক এখন আনিবৰ কাৰণে গৈ আছোঁ ভাবিছোঁ চাগে মই খোজকাঢ়ি কিয় গৈ আছোঁ হয় খোজকাঢ়ি গৈছোঁ কাৰণ মই যদি বাইক বা গাড়ী লৈ যাওঁ তিনিচুকীয়া আহোঁতেতো বাইকখন মই চলাই আহিব লাগিব নতুনখন আগৰকেইখন ক'ত থৈ আহিম সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো আগলৈ বহুত গাড়ী অহা যোৱা কৰি আছে 2 কিলোমিটাৰমান খোজকাঢ়ি দিলোঁ আৰু বহুত আছে তিনিচুকীয়ালৈ খোজকাঢ়িবলৈ সেই ভিডিঅ'টো আগলৈ চাই থাকক আহি পালোহি এতিয়া আমাৰ বুলভাইৰ দোকান নতুন দোকান বনাই আছে দেখিছেনে আজি পাৰ্টি এটা খুৱাব এতিয়া মোক সেইকাৰণে মাতিছিলে মই আহিলোঁ আৰু সেই পানী বটল এটা খাই লওঁ বহুত পিয়াহ লাগিছে দেখিছেনে ঘামি অৱস্থা নাই 2 কিলোমিটাৰ খোজকাঢ়ি বুলভাই পানী অলপ খোৱালে ভাল লাগিলে এতিয়া আৰু কি খুৱাই নাজানো পাৰ্টি বুলি কিবা এটা খুৱাম বুলি কৈছে জানো খুৱাই নে নোখুৱাই খুৱাবা নাই খাই দিওঁ ন সেই কিবা এটা খাই দিওঁ আৰু সেই ভিডিঅ'টো আগলৈ চাই থাকিব আৰু এনজয় কৰি থাকিব বাইকখন আনিম বাইকখন দেখাম বাইকখনৰ বিষয়ে বহুত কিবা কিবি ক'ম কি হয় ডমিনাৰ 250 400 আৰু 250 মাজত কি কি ডিফাৰেঞ্চ আছে সেইবোৰ জনাব চেষ্টা কৰিম ভিডিঅ'টোত সেই আগলৈ ভিডিঅ'টো চাই থাকক A few moments later ফাইনেলি ডিলাৰ পালোহি এতিয়া বাইকখন চাই লওঁ চিনেমেটিক দেখিলে বাইকখন ৰেডি হৈ আছে A few inches later বাইকৰ কাগজ পত্ৰ হৈ আছে বৰ লাগিলে তাত ৰখিহে অলপ ওলাই আহিলোঁ তিনিচুকীয়া বাপৰে ইমান ভিৰ কৰোণা যে বেমাৰটো হৈছে লাগাই নাই মানে ইয়াত আন্ধাৰ আহিছে চাগে একচুৱেলি বাইকখন মোৰ কাৰণে নহয় বাইকখন কাজিনটোৰ কাৰণে কোৱা কেনেকুৱা লাগিছে আজি মনটো বাইক পাই কিবা এটা কোৱা ভালে লাগিছে much later the next day. কালি মানে কি হ'ল আন্ধাৰ হৈ গ'ল আহি পাওঁতে আৰু মই যেতিয়ালৈকে বাইকখন পালোঁ তেতিয়ালৈকে আন্ধাৰে হৈ গ'ল সেইকাৰণে একো দেখাব নোৱাৰিলোঁ
সেই আজি কালি মই কাজিনৰ ঘৰত থাকি দিলোঁ, আজি তাই মোক থ'বলৈ গৈ আছে। মাতটো ভালকৈ শুনি পাইছেনে নাই গম নাই পোৱা, কাৰণ বাইক চলাই আছোঁ এতিয়া আৰু অলপ বতাহো মাৰি আছে আৰু ৰাস্তাটো ইয়াত ভাল নহয়, অলপ বেয়া। হ'ব। সেই ঘৰ পালোহি এতিয়া, দেখিলে বাইক চলাই আহিলোঁ মই। এতিয়া মানে কি 250 হয় এখন ডমিনৰ 250, চ' 400 ডমিনৰ 400 আৰু 250 ভিতৰত ডিফাৰেঞ্চটো কৈ দিয়া, ডিফাৰেঞ্চটো কি হয়? ডিফাৰেঞ্চ বুলি এনে বাইকখনৰ কনচেপ্টটো চব একেই, ডমিনাৰ 400 নিচিনা, কিন্তু অলপ চোৱা আকৌ বাইকখন অঁ বাইকখন আৰু 400 আৰু 250 বেলেগ ডিফাৰেঞ্চ নাই, কনচেপ্টটো একেটাই হয়। কিন্তু মন কৰিলে ভালকৈ মানে দেখিলেহে গম পাব, মানে এনেই ওচৰৰ পৰা দেখিলে গম পাব 250খন আৰু 400 মাজত মেইন মানে এইটো প্ৰাইচটো কাট কৰিলে ন অলপ মানে 40,000 এটা কম হয় আৰু তাৰপিছত মানে ইয়াত 250খন কম হয় অঁ 40,000 এটা কম হয়। ইয়াত 37 mm নেকি এটা, আৰু ডমিনাৰ 400খনত 43 নেকি, 43 mm আৰু এডালৰ ডিফাৰেঞ্চ। আৰু আগফালৰ ডিস্কটো অকণমান সৰু আছে 400তকৈ। হয়, আৰু কি ডিফাৰেঞ্চ আছে ইয়াত? কি ক'লা তুমি? মিটাৰ কনচলটো ডিফাৰেঞ্চ আছে ন? মিটাৰ অন কৰি দিয়া। 400খনত ইয়াত গিয়াৰ ইণ্ডিকেটৰ দেখিব পোৱা যায় দেই, তাৰপিছত টাইম চাইমবিলাক 400খনৰ গিয়াৰত ওলায়। গিয়াৰ ইণ্ডিকেটৰটো আছে মানে তাত 400ত আছে, ইয়াত নাই, সেইটোৱে ডিফাৰেঞ্চ। ইয়াত কি ওলায়? 400খনত ইয়াত টাইম চাইমবিলাক ওলায় আকৌ। ইয়াত কিন্তু ইয়াত কি ওলাইছে? বেটাৰী চিম্বল ওলাইছে, লগোটো ওলাইছে বাজাজৰ, ছাইড ষ্টেণ্ড দিয়া আছে, ABS। তাৰপিছত আৰু ডিফাৰেঞ্চ আছে এই চুইং আৰ্মডাল যে, ইয়াৰ পৰা ফুল মানে এডাল বক্স চুইং আৰ্ম হয় এডাল, এডাল পুৰা বক্স হয় ন? আৰু 400ত যিখন আছে এলুমিনিয়াম দিছে, সেইডাল এলুমিনিয়াম। আৰু চকা টায়াৰ সেইটো অলপ চাইজটো বেছটো অলপ 400টো চাইজটো ডাঙৰ আৰু ইয়াৰ সৰু। 1,90,000 ওচৰতে পৰি যাব অন ৰোড চব কৰি মেলি ন? চব 1,90,000 2 লাখৰ ওচৰত। আগতে 400খনে চাগে সেইটো দামত পাইছিলে হয় নাই? এতিয়া যিহেতু BS6 হৈ গ'ল, BS6ৰ দামটো যথেষ্ট বঢ়াই দিলে, USD-ডাল দি দিলে নাই, USD-ডাল দি দিলে আৰু দামটো বঢ়ালে, আৰু ইঞ্জিনটো বহুত ৰিফাইনমেণ্ট হ'ল। ডিউকৰ ইঞ্জিন হয়, ডিউক 250খনৰ যোনখন আছে যে ইঞ্জিনটো, সেইটো ইঞ্জিনেই হয়। অঁ, খালি অলপ টিউন কৰি পিনে বাজাজে আকৌ অলপ বনাই দিলে। ইয়াত বস্তু এটা দিলে মানে ডিউক 250খনত নাই নেকি, ওপৰফালে কেপ নিচিনা কিবা এটা দি দিলে মানে ওপৰত এইটো অকণমান টিউন কৰিলে মানে ইঞ্জিনটো বাজাজে। সেইটোৱে কৈছোঁ, অকণমান টিউন কৰি মেলি BS6টো অলপ টিউন কৰি মেলি বনাইছে যাতে বেছি পলিউশ্যন নকৰক। সেই আৰু কথাখিনি গম পালে। আপোনালোকে যদি ইচ্ছা কৰে বাইকখন ল'ব পাৰে, বহুত ভাল বাইক। মই চলালোঁ, কালিৰ পৰা চলাই আছোঁ, মোৰতো ভালেই লাগিছে চলাই। টেষ্ট ড্ৰাইভটো দিয়ে হয়নে? অঁ, টেষ্ট ড্ৰাইভো ল'ব পাৰে আপোনালোকে ডিলাৰত গৈ মেলি, এতিয়া গম পাব। 400খনো চলাই চাব পাৰে, 250খনো চলাই চাব পাৰে, যোনখন ভাল লাগে সেইখন ল'ব পাৰে। কিন্তু বাইকখন মানে যদি ল'ম বুলি ভাবিছে ল'ব পাৰে, বহুত ভাল বাইক। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কি কৰিব কৈ দিয়া? শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব। অঁ, বেল আইকনটো দবোৱাৰ আগত চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। সেয়ে আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন, টাটা, বাই বাই, টেক কেয়াৰ, ৰাইড ছেফ, জয় অসম।